গাইজ কি খবৰ সকলোৰে মোৰ অন্যতা ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু এই বৰষুণৰ মাজে মাজে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে কালি ৰাতিপুৱা ইমান বেছি বৰষুণ দিছে ৰাতিপুৱা ৰাতিপুৱালৈকে নন ষ্টপ বৰষুণ দিয়ে আছে আৰু পথাৰত গোটেই পানী হৈ গ'ল ৰাস্তা অলপ ওলাই আছে ডুবু ডুবু অৱস্থা পাপাই আকৌ ডিউটিৰ পৰা আহোঁতে জাল দুখন লৈ আহিছে তাকে ভাবিছোঁ পাতি থৈ আহোঁগৈ মাছ কেইটামান খাবলৈ পাম পথাৰৰ আৰু এইফালে ৰাস্তা দেখিছেনে অলপকৈহে ওলাই আছে এইফালে চব পানী 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 এইফালে মাছ ভিতৰত ৰখি পিনি উপভোগ কৰি আছে পানী উপভোগ কৰি আছে পথাৰৰ অঁ ৰাইজ মই কৈছিলোঁ ৰাস্তা ডুবিব বুলি ডুবি মেলি শেষে হ'ল দেখোন মোৰ ঘৰৰ আগতে ৰাস্তা ডুবিছে এইখিনি পানী ক'বা জমা হৈ যায় প্ৰথম এবাৰ এইখিনিত পানী জমা হৈ চাগে ৰাস্তাটো চাপৰ হৈ গ'ল নেকি এইবোৰ চাওক না মুখৰ আকৌ পথাৰৰ পানী এইটো ৰাস্তা সেইপিনে বাৰু আমাৰ ইমান অহা যোৱা নহয় এইটো চাইডে অহা যোৱা বেছি হয় ঠিক নাই ডুবি থাকে যদিও এবাৰ মানে অকণমান ৰিস্ক আছে দেই যদি সেই ঘৰ চৰ এৰি যাব লগা হয় কাৰোবাৰ ঘৰত কেইদিনমান থাকিব দিব আৰু দেই বানপানী হ'লে আৰু আমাৰ ঘৰটো হৈছে পথাৰৰ মাজতে দেখিছে নহয় এইটি আমাৰ ঘৰটি আৰু এইফালে চবফালে পানী পানী মাজতে আমাৰ ঘৰ পাপা আৰু মই ওলাই আহিছোঁ জাল পাতিবলৈ কি মাছ লাগিব পাপা কেলে মাগুৰ শ'ল বৰালি এইবোৰ নালাগে থাকিবও পাৰে আপুনি এনেকৈ গম পালে কি লাগে আপোনালোকে গম পাব বাৰু ভিডিঅ'টো শেষলৈ এতিয়া পাতিবলৈ আহিছোঁহে 4-5 ঘণ্টামানৰ পাছতহে আকৌ চাবলৈ আহিব পাৰিম ন পাপা নামি গৈছে এইফালে মাজত জাল পাতিবলৈ মই যাওঁ আনকালে পিছে আজি পাপা যিহেতু আছে পাপাই পাতক বাকী কেইদিন মই পাতিব লাগিব আৰু জোকটো ওলাই ওলাই জালত বেছিকৈ সাপ লাগে মোৰ সেইটো কাৰণে অকণমান ভয়ো লাগে এইপিনে ৰাতিপুৱা জাল চাবলৈ যাওঁ ৰাতি পাতি থোৱা জালখন পাছদিনা চাবলৈ যাওঁ সেই সাপ লাগি থাকে কিবা এইবোৰ ফেটি সাপ নে কি সাপ সেইটো বেছিকৈ লাগে ধোঁৱা সাপ নেকি মাছ খাই কোনোবা এটা সাপে বেছিকৈ সেই সাপটো বেছিকৈ লাগে আমাৰ ইয়াত মানে যেতিয়া বেছি বৰষুণ বা ৰাস্তাত বেছিকৈ পানী হৈ যায় তেতিয়া এডোখৰ জেগাত মাছ জঁপিয়াই আজি তাতে মাছ জঁপিয়াইছে নি মই চাবলৈ যাওঁ আৰু দেখিছেনে ৰাস্তা আধা আধি ডুবি ডুবি আহি আছে এইফালে এইখিনিও ডুবিছে তাকে চাওঁ এনেও মোৰ মতেতো জঁপিওৱা নাই ৰ'দ দিলে বেছিকৈ জঁপিয়াই মানে হেৰি হয় আকৌ গৰমত পানীত থাকিব নোৱাৰি ৰাস্তালৈ জঁপিয়াই দিয়ে কিন্তু এতিয়া নাই জঁপিওৱা চাগে এইডোখৰতে জঁপিয়াই মাছ হ'ব দেই দেখিবও পাৰে এডোখৰতে কিলিককৈ জাপ মাৰি দিয়ে মাছটোৱে এনেকৈতো নাই দেখা এইটো মাছ জঁপিওৱা জেগা মানে আমাৰ ইয়াত মানে যেতিয়া বেছি বৰষুণ বা ৰাস্তাত বেছিকৈ পানী হৈ যায় তেতিয়া এডোখৰ জেগাত মাছ জঁপিয়াই আজি তাতে মাছ জঁপিয়াইছে নি মই চাবলৈ যাওঁ আৰু দেখিছেনে ৰাস্তা আধা আধি ডুবি ডুবি আহি আছে এইফালে এইখিনিও ডুবিছে তাকে চাওঁ এনেও মোৰ মতেতো জঁপিওৱা নাই ৰ'দ দিলে বেছিকৈ জঁপিয়াই মানে হেৰি হয় আকৌ গৰমত পানীত থাকিব নোৱাৰি ৰাস্তালৈ জঁপিয়াই দিয়ে কিন্তু এতিয়া নাই জঁপিওৱা চাগে এইডোখৰতে জঁপিয়াই মাছ হ'ব দেই দেখিবও পাৰে এডোখৰতে কিলিককৈ জাপ মাৰি দিয়ে মাছটোৱে এনেকৈতো নাই দেখা এইফালে ভাইটিয়ে বনাই থৈছে ৱেডাৰ ডিমাণ্ড মেগী আৰু দেখিছেনে কিটচেনৰ হেৰিখনত আহি খিৰিকীখনত আহি কল এজোপা খুন্দা মাৰি দিলেহি মানে হাউলি পৰিলা কলো লাগি আছে এইটোক চেনি কল নেকি সেই পাকঘৰৰ পৰাও আমাৰ এই পথাৰখন ধুনীয়াকৈ দেখি থাকি এতিয়া বাৰু খিৰিকী মই নুখুলোঁ যিহেতু এচাকণি মাৰিব ৰাইজ এই পাপাই জাল চাবলৈ গৈছে তাত মোক চিঞৰি আছে মাছ লাগিছে বোলে মই কেনেকৈ যাব পাৰিম ইমান বৰষুণ দি ছাতিতে লৈ যাব লাগিব ৰ'ব ৰাইজ জাল পাতি থৈ অহা 1 ঘণ্টাই হোৱা নাই মাছ লাগিলে বোলে পাপাই পথাৰৰ পৰা ইমান চিঞৰিছে মোক মানে ফূৰ্তি আৰু মই আকৌ ছাতি তাতি লৈ পিনি ওলাই আহিছোঁ দেখিছেনে যদি ফুটুকি ফুটুকি এৰালি থৈছে তাই গোহালিৰ ভিতৰতো নাথাকে তাই বৰষুণত থাকিবলৈও লাগে থাকি আছে পাপাই ঘাঁহ দিছে নেখায়ো তাই এতিয়া এইটো দেখিছে নাই এইটো আমাৰ ঘৰৰ গৰুটো পানীত তিতিছে গৰুটো বেমাৰ হ'ব কাইলৈ বোলে মেট্ৰিক আহি আছে কি কৰি আছো ইয়াত সুদা গাড়ী আছো নাপায় নাযাবি দে বৰষুণ হ'লে তোক মই ফোন দি এৰি নপঠিয়াওঁ নালাগে যা কি দিওঁ মই ফোন নিদিওঁ যা ইয়াত ঠাণ্ডা লাগিছে আকৌ তেতিয়া বোলে কেলে বোলে আহিলোঁ বাৰু মই নেযাওঁ দেই মই বাবা কলদিনটো চাওঁ মাছ লৈ আহ এইটো কেলে খালী গায়ে থাক তই চাওঁ কিমানখিনি লাগিলে মাছ এই 1 ঘণ্টামান পাতিছিলোঁহে ইমান খোপা লাগিছে মাছ দেখিছেনে খোপা এইফালে আমাৰ বৰষুণৰ চোতালখন যিহেতু গেলি গৈছে কাম কৰা মানুহ লগাইছোঁ কাম কৰিবলৈ 2জন লগাই দিছোঁ ইফালে মুনু মুনু ভালকৈ কাম কৰ ভাড়া 200 টকা কি ভাড়া 200 টকা চোতালত পানী সোমাবও পাৰে সেইকাৰণে এইখিনি
চোতালখন গেলিছে যে সেইকাৰণে ইটা অলপ পাৰি দিছে অহা যোৱা কৰিবলৈ কাৰণে গাইজ বৰষুণটো এৰা নামেই লোৱা নাই কিন্তু তাৰ মাজতে মোৰ বৰষুণৰ তিতি তিতি এটা ভিডিঅ' বনাবলৈ মন গ'ল ৰখি থকা নাই ধুনীয়াকৈ মাৰ শাৰী এখন পিন্ধি লৈছোঁ আৰু এতিয়া যাওঁ পথাৰত ভিডিঅ'টো বনাই লওঁগৈ ভিডিঅ'টো ধুনীয়া হ'ব চুলিখিনি তিতিলেহে ভাল হ'ব ভিডিঅ'টো মাহঁতৰ পৰা গালি চালি খাই মই ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু এইফালে মোৰ ভিডিঅ'গ্ৰাফাৰ আগে আগে গৈছে মোৰ ঠাণ্ডা লাগিছে চলো হেল্ল' হেল্ল' নহয় চলো পানী পানী চবফালে পানী মই কি উকালে নাজানো ভিডিঅ' বনাবলৈ দেই এই গাৰ পানী নেপেলাবি আকৌ এইফালে দেখিছোঁ ইহঁতকেইটাই হেৰি বনাই আছে ভুঁই বনাইছে কালি মই এনেই ক'বলৈহে পালোঁ বোলো গছ কিছুমান মই কেইজোপামান কাটি পিনি বোলো বনা ভুঁই এখন ইয়া লগাই দিলোঁ কামত এইটো কাম কৰা মানুহ ভুঁই বনি আছে কেইজোপা কল দিছোঁ 5জোপা আৰু এইফালে আমাৰ ফুটুকী আৰু জুনুকা চৰি আছে এইফালে এইকেইটা চলাই নাই ওলোৱা ভিডিঅ'ত ইমান দূৰলৈকে যাওঁ ময়ো ভুঁই উঠিবি নাই নকয় এই কথা ক'লে মুখখন খৰ যাব নাই সেইকাৰণে নকয় ভুঁইখনত উঠিবলৈ মন এটা আছে টিকেট 10 টকা ওলাই থৈছোঁ টিকেট 10 টকা মই ইয়াৰ পৰা তোলৈকে তোমাক ঠেলি লৈ যাম ব'লা তোমাৰ পেনেল মা দিবি নাই চমা দিবি নাই ময়ূৰ এইফালে যাওঁ এইফালে তই যদি খাৰু পাত লাগে চমা তই দেহিয়া আৰু এটা দিব লাগিব এইফালে আৰু আছেনে আৰু আছেনে নাই আৰু আছেনে শেষ হ'ল নি নে আৰু আছে আমাৰ এইডাল খোচা হৈ গ'ল এটা চাইডে সেইটো চাইডে খুচিবলৈ আছে আৰু বেকা দেখি হৈছে এইবোৰ নাহাঁহিব মুঠতে উঠি পিনি নপৰিলে হৈছে ভুঁইৰ পৰা মাছাজ ধৰি মেলি হ'ল এতিয়া ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁ অকল খালেই নহ'ব স্কিনখন অকণমান কেয়াৰ কৰিব লাগিব আগতেতো মই স্কিনত কেয়াৰ কৰিছিলোঁ স্কিনে মোক কেয়াৰ নকৰিছিল কিন্তু আজিকালি অলপ কৰে উঠি চুটি অকণমান কমকৈ হয় ক'বলৈ ভয় কৈ দিয়া পাছতে উঠেহি নহয় কেইটামান আহি পিনি ক'ৰবাত যোৱাৰ আগত কিন্তু বৰ্তমান একো উঠি মেলি থকা নাই আৰু এতিয়া মই স্ক্ৰাব কৰিম বাৰু দেখাই আছোঁ আপোনালোকক ৰ'ব মই স্ক্ৰাব কৰিবলৈ এইটো প্ৰডাক্ট ইউজ কৰোঁ আপোনালোকে লিংক নিবিচাৰিলেও হ'ব মই টেগ কৰি ৰাখিম স্ক্ৰীনতে পাই যাব লিংকটো আৰু মই ইউজ কৰা চাগে এসপ্তাহমান হৈছে নেকি ডেইলি ইউজ কৰি আছোঁ এইকেইদিন মই মানে যেতিয়া মই এইখিনি মাছাজ কৰি থাকোঁ এইটো স্ক্ৰাবটো লগোৱাৰ পাছত অট'মেটিক মানে স্কিনত যিখিনি লেতেৰা থাকে নিজে নিজে আঁতৰ খাই যায় মই দেখাই থাকিম বাৰু কৰি থাকোঁতে ৰ'ব দেই ষ্টেণ্ড ৰখিয়ে নাথাকে দেখোন মোৰ ষ্টেণ্ডত দেখি কোনো নাহাঁহিব দেই মানে ষ্টেণ্ডডালত একদম ৰছীয়ে বান্ধি মেলি থোৱা আছে আগতে ৰিং লাইট নাইকিয়া মই হেৰি কৰি থাকোঁ ভিডিঅ' বনাবলৈ ৰিং লাইট এটা লাগে এতিয়া মোলৈ ভিডিঅ' বনাবৰ কাৰণে এটা ৰিং লাইট আহিছে কিন্তু সেইটোৱেদি এতিয়া ভালকৈ ভিডিঅ' মই বনোৱাই নাই কি কৰিম যে মানে মই বনাম কৰি থাকোঁতে প্ৰমোচনৰ ভিডিঅ'বোৰ থাকিয়ে যায় কিন্তু ৰিং লাইটটো তেনেকৈ ভিডিঅ' বনাবলৈ আছে মই সোনকালে বনাব লাগিব বনাই মেলি আপোনালোকক দেখাম কেনেকুৱা ৰিং লাইট আহিছে মোলৈ আৰু এতিয়া স্ক্ৰাবটো মই অলপ লগাই লওঁ স্কিন থৈ লৈছোঁ লগাইছোঁ গালত উঠকেইটা কমকৈ এনেই জাপ খাই গৈছে মোৰ এতিয়া কৰিব লাগিব মাছাজ 1 মিনিট ৰ'ব যি লেতেৰা ওলাব মোৰ স্কিনখনৰ পৰা চাব ৰ'ব ব্লেক হেডছ হোৱাইট হেডছ ডেড স্কিন এইবোৰ চব আঁতৰ খাই যাব ধোৱাৰ পাছত আহি গ'লোঁ মই মুখ ধুই পিনি এতিয়া মোহাৰি দেখাম ৰ'ব আপোনালোকে যিটো মোবাইলত দেখি আছে কিমান দেখিছে কি চেঞ্জেছ দেখিছে নাজানো মুখখনত কিন্তু বহুত বেছি চাফা হৈ যায় মুখখন এলেক্সৰ নোম ওলাইছে মোৰ গালত বহুত বেছি চাফা হৈ যায় দেখিছেনে
হৈ গ'ল স্ক্ৰাব কৰি হৈ গ'ল ইমানতে স্কিন কেয়াৰ ৰুটিন খতম বতৰৰ লগত মিলাই কিবা এটা খাবলৈ খুব মন গৈ আছিলে চবকে সুধিলোঁ ঘৰৰ চবেই ক'লে ম'ম'কে খাম বুলি সেইকাৰণে নিবলৈ আহিছে চিকেন এইটো তাত দি দিওঁ কেৰাহীখন অফ কৰি দিওঁ এইটো মানে জুইত অফ কৰি দিওঁ পাপাই ফ্ৰাই কৰি আছিলে মাছ আৰু মই বনাই আছোঁ হেৰিয়ৰ ম'ম'ৰ ভিতৰত দিবৰ কাৰণে চিকেন বনাই আছোঁ মানে ৰেডি কৰিলোঁ এইখিনি পিঁয়াজ চিয়াজ জালুক চালুক চব দিয়া আছে আৰু এতিয়া বাকী আছে ময়দাখিনি বেলিবৰ কাৰণে আৰু গোল গোলকৈ লাডু কৰিব লাগিব এতিয়া এইফালে পানী অলপ বহাই দিছোঁ এইটোতে তাৰ ওপৰত দিব লাগিব ইয়াত দিব লাগিব ম'ম'খিনি আৰু ইয়াত এতিয়া মই ময়দাখিনি বেলি লওঁ ৰাইচ ম'ম' চেপ দিব লৈছোঁ মই জনাই নজনাই কি কৈছে নাজানো আৰু এয়া ম'মৰ অৱস্থা ৰাইচ মানে অকণমান ভাবিছোঁ বাটাৰৰ টেষ্টটো আহিবলৈ কাৰণে অলপ বাটাৰ দি দিওঁ কেইটামানটো বনিলেই এইকেইটাত অকণমান বাটাৰ দি দিছোঁ মই এইখিনি হেৰি হ'ব লাগিব এইফালে আমাৰ হৈ গ'ল ম'ম' ৰেডি আৰু এইফালে কাপত দিছে চুপ এটা টেষ্ট কৰিব লাগিব টেষ্ট কৰি পিনি কৈছোঁ কেনেকুৱা হৈছে দেই টেষ্টটো ভাল লাগিছে আমাৰ টাইট হ'ল কিন্তু কেনেকুৱা এতিয়া বাটাৰ দিছিলোঁ যে বাটাৰৰ টেষ্টটো মানে বহুত ধুনীয়া লাগিছে খাই ভুঁই চলালোঁ ভুঁইৰ পৰা পৰি নখ ভাঙিলোঁ মই নখ বাকল খাই গ'ল আৰু এতিয়া গধূলি সময়ত যে এটা নিউজ পাইছোঁ বানপানী হৈ হৈ আহিবলৈ আমাৰ ঘৰৰ ওচৰ পাইছেহি ওচৰ পালেহি মানে এইখিনি যিখিনি মই আপোনালোকক ভিডিঅ'ত দেখাই আছিলোঁ আগত সেইখিনি আছিলে পথাৰৰ পানী সেইখিনি বৰষুণৰ পৰা জমা হৈছিলে এনেকুৱা পানী আমাৰ প্ৰতি বছৰে হয় মানে সিমানখিনিলৈকে হয় তাৰপাছত দুদিন পাছত ৰ'দ দিয়ে শুকাই যায় তেনেকৈ আজি দিনটো ৰ'দ ওলাইছিলে পানী শুকাই গ'ল কিন্তু এতিয়া গম পাইছোঁ যে বহুত জেগাত মানে নাগালেণ্ডৰ পৰা পানী সোমাইছে বুলি কৈছে তাৰপৰা মথাউৰিও ভাঙিছে আৰু আমাৰ ঘৰৰ ওচৰতে দিচাং নদীখন আছে দিচাং নদীও মানে মথাউৰি ভাঙো অৱস্থা বুলি কৈছে আৰু অলৰেডি চাগে আপোনালোকে গমেই পায় দিখৌ নদীৰ অৱস্থা বহুত বেছি বেয়া হৈ আছে নিউজবিলাকতো সকলোৱে পাই আছে চাগে সেইকাৰণে মাহঁতৰ লগত লগ লাগি যিমান বস্তু বাহনি মানে কি আৰু দৰকাৰী খোৱা বস্তু কিবা সেইখিনি অলপ ওপৰত উঠাবলৈ ট্ৰাই কৰিছোঁ বাকী বস্তু একো নাই মানুহখিনি ভালে থাকিলে হয় ন মইতো খবৰ পোৱাৰ পাছতে ফাৰ্ষ্ট উঠাইছোঁ মুনুভাগৰ কিতাপখিনি তাৰ যিহেতু মেট্ৰিক আহি আছে সেইখিনি বেগত ভৰাই ওপৰত উঠাই দিছোঁ তাকে এতিয়া মাহঁতৰ লগত লগ লাগি আৰু কি মানে ভালকৈ ৰাখিব পাৰোঁ চাওঁ এইটো নহয় যে পানী নহ'বও পাৰে নোসোমাবও পাৰে আজিলৈকে দেখা নাই আমাৰ ককাহঁতৰ দিনৰ পৰা আমাৰ এইডোখৰ জেগাত মানে পানী আজিলৈকে তেনেকৈ হোৱা নাই কিন্তু আজি নিউজবিলাক পাই আছোঁ সেইকাৰণে আগতে অকণমান প্ৰিপেয়াৰ হৈ থকাটো ভাল হ'ব আৰু এইখিনি হৈছে পাছৰ পৰিস্থিতি যিখিনি বস্তু পাৰোঁ আমি সামৰিলোঁ আৰু বহুত বস্তু বৰ্তমানো পানীৰ তলতে আছে পানী সোমোৱাৰ পাছত আৰু ভিডিঅ' বনাই থাকিবলৈ একদমেই মন নগ'ল এনেকৈয়ে দেখিছেনে পাছফালৰ পৰা আমাৰ ঘৰত পানী সোমাই আহিছিল